চাওক যি বতাহ মই যোৰহাটত দেখা পাইছিলোঁ একে বতাহ মই চামগুৰি অঞ্চলত দেখা পাইছোঁ আৰু মই ভাবোঁ যে 5টা সমষ্টিত যে উপনিৰ্বাচন হ'ব আটাইতকৈ ডাঙৰ ব্যৱধানত চামগুৰি সমষ্টি ৰাইজে কংগ্ৰেছ দলটোক জিকাই পঠাব আৰু মই দেখিছোঁ যে যিদৰে বিজেপি যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ কৰাৰ সময়ত ৰাইজক দমন ভাবুকি দি ভাবিছিল যে ৰাইজক ভয় খুৱাই তেওঁলোকক বহাই দিব সেই একে ভুল এতিয়া এই বিজেপি দলে চামগুৰি সমষ্টিত কৰি আছে। এই অহংকাৰৰ বেমাৰী তেওঁলোকৰ মূৰৰ পৰা যোৱা নাই। এই একে অহংকাৰতে ৰাইজক ভাবুকি দিছে, দমন কৰিছে, অৰুণোদয় আঁচনিৰ কৰ্তন কৰা ভাবুকি দিছে আৰু পুনৰবাৰ যিদৰে যোৰহাটৰ ৰাইজে বিজেপি দলৰ অহংকাৰ ভাঙিলে একেৰাহে চামগুৰি অঞ্চলৰ ৰাইজে বিজেপি দলৰ অহংকাৰ ভাঙিব। চাওক, দুখৰ কথা যে পুলিচ প্ৰশাসন নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই। পুলিচ প্ৰশাসন কোনো দলৰ এজেণ্ট নহয়। পুলিচ প্ৰশাসন অসমৰ তেওঁলোকৰ প্ৰতিনিধি হিচাপে অসমৰ ৰাইজৰ হৈ কাম কৰিব লাগে, কোনো বিশেষ দলৰ হৈ কাম কৰিব নালাগে। এয়া মই আশা কৰোঁ যে অসম আৰক্ষী যি অসম আৰক্ষী বিপক্ষে গুৱাহাটী উচ্চতম ন্যায়ালয়ত আজিৰ তাৰিখত সুপ্ৰিম কোৰ্টত কেছ চলি আছে। সুপ্ৰিম কোৰ্টত আজি অসম আৰক্ষীৰ বিপক্ষে এটা হিয়াৰিং চলি আছে। কিয়? যিহেতু অসম আৰক্ষী যোৱা 2 বছৰ, ইয়াৰ আগত নহয় দেই, সৰ্বানন্দ সোণোৱাল দিনত নহয়, যোৱা 2-2.5 বছৰৰ ভিতৰত বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত অসম আৰক্ষী নিজৰ ভূমিকা পাহৰি গৈছে আৰু মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ হ'লে কিছু একপক্ষ কামবোৰ কৰি আছে। চাওক, এতিয়ালৈকে বিহালীলৈ আমাৰ আলোচনাবোৰ চলি আছিলে। এই আলোচনাবোৰ আগতে আমাক সামৰিব লাগিছিল। যিয়ে নহওক, আমি আলোচনাপন্থী মানুহ, আলোচনা হৈ থাকিব লাগে। আলোচনাটো হৈ লওক। এই নিৰ্বাচন, প্ৰত্যেক নিৰ্বাচন জটিল। যদিও চামগুৰিত আমি আটাইতকৈ ডাঙৰ ব্যৱধানত জিকিম, ইয়াত কষ্ট কৰিব লাগিব। এইটো নহয় কি চকু মুদি আমি ব্যৱধানত আমি ওলাই আহিম, কষ্ট কৰিব লাগিব। একেৰাহে বিহালীও নিৰ্বাচন জটিল ধৰি বিহালীটো কষ্ট কৰিব লাগিব আৰু কষ্ট কৰিলে নিশ্চয় আমি ফলটো পাম। কিন্তু আজিৰ তাৰিখত আনুষ্ঠানিকভাৱে আমাৰ সকলৰ মাজত এতিয়াও চৰ্চা, কংগ্ৰেছ দলৰ বিভিন্ন আমাৰ অসম সন্মিলিত মঞ্চৰ বিভিন্ন অংশীদাৰসকলৰ মাজত আলোচনা চলি আছে। আলোচনাবোৰ আগবাঢ়ি যাওক আৰু এটা সুস্থ এটা সিদ্ধান্ত ওলাই আহিব, মই আশাবাদী। চাওক, প্ৰত্যেক সমষ্টিত আমি এটাই কথা দেখা পাইছোঁ যে বিজেপি যিদৰে আজি তেওঁলোকৰ ওচৰত প্ৰায় 1.5 বছৰ আছে, তাৰপিছত নিৰ্বাচন হ'ব। এই 1.5 বছৰৰ সময়ত তেওঁলোকে ৰাইজক বুজাব লাগে যে তেওঁলোকে আৰু কি কাম কৰিব, কিন্তু সেইখিনি কাম তেওঁলোকে বুজোৱা নাই। তেওঁলোকে মাত্ৰ ৰাইজক অৰুণোদয় ভাবুকি এইখিনি কামবোৰ কৰিছে। এই বৰ্তমান নিবনুৱা সমস্যা কেনেদৰে সমাধান হ'ব সেইটো নহয়। তেওঁলোকৰ কাৰণে বিজেপিৰ বাবে একো অসমত কোনো সমস্যাই নাই, অজ্ঞাত। যদি বিজেপি কথাবোৰ শুনে, কোনো সমস্যা নাই, সকলোৱে শান্তিত আছে, সকলোৰ আৰ্থিক অৱস্থা ভাল, সকলোৰ ঘৰত ভাল গাড়ী আছে, সকলো ল'ৰা ছোৱালী ভালদৰে পঢ়ি আছে, এনেকুৱা এটা কথা শুনিবলৈ আমি শুনা পাওঁ। কিন্তু বাস্তৱ কি যে ক'ভিডৰ পিছত আজিও ল'ৰা ছোৱালী আগৰ দৰে স্কুল যাব পৰা নাই। বাস্তৱ কথা যে আজিও বহুত মানুহে আজি ধাৰত নিজৰ ঘৰখন চলাইছে। আজিও বাস্তৱভাৱে নিবনুৱা যুৱকসকল হতাশ হৈ ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। আজিও আমাৰ গাঁৱৰ ৰাস্তাবোৰ আমাৰ উন্নত হোৱা নাই। কিন্তু দুখৰ কথা, আজি মই জানিবলৈ বিচাৰিছোঁ যে আমাৰ ইমান অহংকাৰী কিয়? আজি বিভিন্ন সময়ত আমি মন্ত্ৰীৰ কনভয়ৰ লগত বা দুৰ্ঘটনা হ'ল আমি শুনা পাওঁ, এনেধৰণৰ বাতৰি শুনা পাওঁ। মই জানিবলৈ বিচাৰিছোঁ যে এজন বিশেষ মন্ত্ৰীৰ কনভয় সম্পৰ্কে আমি বাৰম্বাৰ এনেধৰণৰ কথাবোৰ আমি কিয় শুনা পাওঁ? বিভিন্ন সময়ত যেতিয়া কোনোবা পথ দুৰ্ঘটনা হয়, কিবা মন্ত্ৰীৰ কনভয় লৈ, এই মন্ত্ৰী সদায় একেজন মন্ত্ৰী হয়। তো এনেকুৱা কিয় হৈ আছে?
সাধাৰণ মানুহ যদি ফাষ্টকৈ গাড়ী চলায় তেওঁলোকৰ ওপৰতো 10,000 টকা ফাইন। কিন্তু এজন মন্ত্ৰী তেখেতক কোনোবাই বাৰম্বাৰ এনেধৰণৰ আজি মানুহক আজি এক্সিডেণ্টত আজি মানুহবোৰ নিহত হৈছে, কিন্তু মন্ত্ৰীগৰাকী নিজৰ কনভয় কিয় চম্ভালিব পৰা নাই, কিয় নিৰ্দেশ দিব পৰা নাই? বাৰম্বাৰ এনেধৰণৰ কথাবোৰ আমি কিয় শুনা পাইছোঁ? আজি সাধাৰণ মানুহৰ অসমৰ মানুহৰ এই অহংকাৰী মন্ত্ৰীসকলৰ আগত এই সাধাৰণ মানুহৰ জীৱনৰ মূল্য আগতকৈ যথেষ্ট কমি গৈছে।